যদি আপোনালোকে প্লেটিনা বাইক লৈ বিচাৰে কেৱল মাত্ৰ 8 পৰা 9,000 টকা ডাউন পেমেন্ট দি আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। সিটি 125 দেখিবলৈ পাইছে। সিটি 125 কেৱল মাত্ৰ আপোনালোকে 7,776 টকা দি আপোনালোকে লৈ যাব পাৰিব। পালসার 125 যদি আপোনালোকে লব বিচাৰে কেৱল মাত্ৰ 10,413 টকা দি আপোনালোকে পালসার 125 লৈ যাব পাৰিব। এই ভিডিওটো যদি আপোনালোকে 10 পৰা 20টা শেয়াৰ কৰে তেন্তে আপোনালোকে অন্যান্য উপহাৰো লাভ কৰিব। যেনে ধৰক এটাকৈ আপোনালোকে প্ৰেসাৰ কুকাৰ লাভ কৰিব, দুটাকৈ হেলমেট লাভ কৰিব, আপোনালোকে 6টাকৈ সার্ভিসিং ফ্ৰী লাভ কৰিব। আপোনালোকে জানে সার্ভিসিং কৰিবলৈ হলে আপোনালোকৰ পকেটটো খালি হৈ যায়, কিন্তু আপোনালোকে যদি এই ভিডিওটো চাই এই যেটো ৰাংগাপানীৰ আস্থাৰ অটোমোবাইল আছে ইয়াতে যদি আপোনালোকে সার্ভিসিং কৰিবলৈ আহে 6টাকৈ সার্ভিসিং আপোনালোকে ফ্ৰী লাভ কৰিব। লগতে আপোনালোকে এক্সচেঞ্জ অফাৰ 2,000 টকা লাভ কৰিব। অৰ্থাৎ পুৰণি বাইক যদি আপোনালোকে লয় অর্থাৎ যদি আপোনালোকৰ পুৰণি বাইক দি নতুন বাইক লয় তেন্তে 2,000 টকা এক্সচেঞ্জ অফার লাভ কৰে। দুর্গা পূজা উপলক্ষে আপোনালোকৰ কাৰণে বাম্পাৰ অফার আগবঢ়াইছে আস্থাৰ অটোমোবাইল সার্ভিসে। রাঙ্গাপানীর আস্থা অটোমোবাইলসে আপোনালোকৰ কাৰণে লৈ আহিছে এক বাম্পাৰ অফার। যদি আপোনালোকে 2 চকীয়া বাহন ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনালোকে কত যাব নালাগে, যদি ইয়াতে আহে আপোনালোকে বিভিন্ন ধৰণৰ উপহাৰৰ সৈতে বাইকসমূহ ক্ৰয় কৰিব পাৰিব, লগতে ডিসকাউন্ট লাভ কৰাৰ লগতে বিভিন্ন ধৰণৰ উপহাৰ আপোনালোকে লাভ কৰিব। দেখিবলৈ পাইছে কেৱল মাত্ৰ 2% ডাউন পেমেন্ট দি আপোনালোকে ইয়াৰ পৰা বাইকসমূহ ক্ৰয় কৰিব পাৰিব। কেৱল মাত্ৰ 2% টকা দি আপোনালোকে বাইকসমূহ লৈ যাব পাৰিব। যেনে ধৰক প্লেটিনা আছে, প্লেটিনা যদি আপোনালোকে ল'ব বিচাৰে কেৱল মাত্ৰ আপোনালোকে 8,548 টকাৰে লৈ যাব পাৰিব। পালসার 150 দেখিবলৈ পাইছে 12,050 টকা, পালসার 125 দেখিবলৈ পাইছে 10,413 টকা। এই টকাৰে আপোনালোকে বাইকসমূহ ক্ৰয় কৰিব পাৰিব। এনে প্লেটিনা বাইকসমূহ আছে, বিভিন্ন ধৰণৰ কালাৰ আছে, যি ধৰণৰ কালাৰ আপোনালোকৰ লাগে অৰ্থাৎ আপোনালোকৰ মন পছন্দৰ কালাৰ অনুযায়ী আপোনালোকে ইয়াৰ পৰা বাইকসমূহ ক্ৰয় কৰি লৈ যাব পাৰিব। সিটি 125 দেখিবলৈ পাইছে একেবাৰে লো প্ৰাইসৰ ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব। কেৱল মাত্ৰ 7,776 টকা আপোনালোকে ডাউন পেমেন্ট দি এইটো আপোনালোকে লৈ যাব পাৰিব। কোনো ধৰণৰ আৰসি টকা দিব নালাগে, কোনো ধৰণৰ ইন্স্যুরেন্সৰ টকা দিব নালাগে। ডাইরেক্ট যিখিনি টকা মই কৈছো আপোনালোকক এই টকাখিনি ডাউন পেমেন্ট দি আপোনালোকে ইয়াৰ পৰা বাইকসমূহ ক্ৰয় কৰি লৈ যাব পাৰিব। এই যে পাইছে পালসার বাইক আছে, পালসার 125 যদি আপোনালোকে ল'ব বিচাৰে পালসার 125 কেৱল মাত্ৰ আপোনালোকে 10,413 টকা ডাউন পেমেন্ট দি ইয়াৰ পৰা লৈ যাব পাৰিব। পালসার 150 দেখিবলৈ পাইছে 12,050 টকা ডাউন পেমেন্ট দি ইয়াৰ পৰা লৈ যাব পাৰিব। বন্ধুসকল ইয়াতে দেখিবলৈ পাইছে বাজাজ কোম্পানীৰ যি বাইক আপোনালোকৰ লাগে, বাজাজ কোম্পানীৰ যিকোনো বাইক আপোনালোকে এই যিখন শ্বৰুম আছে এই শাৰদীয় দুৰ্গা পূজা উপলক্ষে যি বাম্পাৰ অফাৰ আগবঢ়াইছে এই বাম্পাৰ অফাৰৰ মাজতে একেবাৰে লো প্ৰাইসৰ ডাউন পেমেন্ট দি আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। এই দেখিবলৈ পাইছে পালসার NS 160, পালসার NS 150 আছে, পালসার NS 200 আছে, পালসার NS 150 আছে দেখিবলৈ পাইছে। বিভিন্ন ধৰণৰ কালাৰৰ আছে, যি কালাৰৰ আপোনালোকৰ বাইক লাগে ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। বাজাজ কোম্পানীৰ আৰু এটা নতুন বাইক আছে পালসার N150 দেখিবলৈ পাইছে। পালসার N150 যদি আপোনালোকে ল'ব বিচাৰে একেবাৰে নিম্ন প্ৰাইসৰ ডাউন পেমেন্ট দি ইয়াৰ পৰা লৈ যাব পাৰিব। হয়তো আপোনালোকে 12,000 পৰা 15,000 টকা ডাউন পেমেন্ট দি এই যিসমূহ বাইক আছে বাইকসমূহ আপোনালোকে লৈ যাব পাৰিব। এই দেখিবলৈ পাইছে পালসার N160 দেখিবলৈ পাইছে একেবাৰে কম টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব। ইয়াতে 150 দেখিবলৈ পাইছে, মই আপোনালোকক আগতে কৈছো 12,050 টকা ডাউন পেমেন্ট দি পালসার 150 আপোনালোকে আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। এই দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কালাৰ আছে, ইয়াতে বাগান অর্থাৎ পালসারের বাগান করা হয়েছে। যদি আপনারা ইয়ার পৰা কম টকারে লৈ যাব বিচাৰে তেন্তে আপোনালোকে লৈ যাব পাৰিব। বন্ধু